নমস্কাৰ বন্ধুসকল আমাৰ এই চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আজি আমি আমাৰ সংবিধানৰ ওপৰত কেইটামান অতিকৈ জৰুৰী প্ৰশ্ন আলোচনা কৰিম অসম চৰকাৰৰ অধীনত 22000তকৈ অধিক পদৰ বাবে যি পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ সহায়ক হোৱাকৈ আমি সিলেবাস অনুসৰি যিমান পাৰি কভাৰ কৰিবলৈ চেষ্টা কৰিম যদি আপোনালোকে আমাৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই তেন্তে ডেসক্ৰিপচনত লিংক দিয়া আছে অনুগ্ৰহ কৰি চাই ল'ব আৰু ভিডিঅ'বোৰ ভাল পালে লাইক শেয়াৰ আৰু কমেন্ট কৰি দিব আৰু যদি আপোনালোকে আজি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোলৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আহক তেনেহলে ভিডিঅ'টোলৈ আগবাঢ়ো 1 নম্বৰ প্ৰশ্ন কোন দেশৰ সংবিধানৰ আৰ্হিত ভাৰতৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে অপচনসমূহ হৈছে ইংলেণ্ড আয়াৰলেণ্ড কানাডা ফ্ৰান্স ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ আয়াৰলেণ্ড 2 নম্বৰ প্ৰশ্ন সংবিধানৰ কিমানতম সংশোধনীৰ দ্বাৰা প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ এই শব্দকেইটাৰ সংযোজন হৈছে অপচনসমূহ হৈছে 42তম 76তম 51তম 47তম ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ক 42তম 3 নম্বৰ প্ৰশ্ন ভাৰতৰ সংবিধানত কিমান সংখ্যক অনুচ্ছেদ আছে ইয়াৰ অপচনসমূহ হৈছে 593 935 395 539 ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ গ 395 4 নম্বৰ প্ৰশ্ন সংবিধান সভাৰ খচৰা সমিতিখন কেতিয়া গঠন কৰা হৈছিল ইয়াৰ অপচনসমূহ হৈছে 29 আগষ্ট 1947 চন 15 আগষ্ট 1947 চন 26 নৱেম্বৰ 1949 চন 26 জানুৱাৰী 1950 চন ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ক 29 আগষ্ট 1947 চন 5 নম্বৰ প্ৰশ্ন সংবিধান সভাৰ খচৰা সমিতিখন কেইজনীয়া গোট আছিল ইয়াৰ অপচনসমূহ হৈছে 6 জন 7 জন 3 জন 15 জন ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ 7 জন 6 নম্বৰ প্ৰশ্ন সংবিধান সভাৰ প্ৰথমখন বৈঠকৰ সভাপতি কোন আছিল ইয়াৰ অপচনসমূহ হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ডক্টৰ ভীমৰাও আম্বেদকাৰ মহাত্মা গান্ধী সচিদানন্দ সিনহা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ সচিদানন্দ সিনহা 7 নম্বৰ প্ৰশ্ন কেবিনেট মিছন কিমান চনত ভাৰতলৈ আহিছিল ইয়াৰ অপচনসমূহ হৈছে 1942 চন 1935 চন 1946 চন 1949 চন ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ গ 1946 চন 8 নম্বৰ প্ৰশ্ন কেবিনেট মিছন কেইজনীয়া সদস্যৰ দল আছিল ইয়াৰ অপচনসমূহ হৈছে 3 জন 5 জন 7 জন 9 জন ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ক 3 জন 9 নম্বৰ প্ৰশ্ন সংবিধান সভাৰ স্থায়ী সভাপতি কোন ইয়াৰ অপচনসমূহ হৈছে ডক্টৰ ভীমৰাও আম্বেদকাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ জৱাহৰলাল নেহৰু ওপৰত এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ 10 নম্বৰ প্ৰশ্ন অৰ্থাৎ শেষৰটো প্ৰশ্ন সংবিধানৰ খচৰা কমিটিত অন্তৰ্ভুক্ত থকা অসমৰ সদস্যজনৰ নাম কি ইয়াৰ অপচনসমূহ হৈছে গোপীনাথ বৰদলৈ কুলধৰ চলিহা रोहिणी कुमार चौधरी सैयद मोहम्मद सादुल्ला यार शुद्ध उत्तर হৈছে অপচন নম্বৰ খ সৈয়দ মোহাম্মদ সাদুল্লাহ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হ'ব পৰৱৰ্তী ভিডিঅ'ত আকৌ এনেকুৱা প্ৰতিযোগিতামূলক পৰীক্ষাৰ সহায়ক হোৱাকৈ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ ধন্যবাদ সকলো ভালে থাকক কুশলে থাকক